নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে কুণালৰ আইতাকে মল্লিকা জেঠাইকৰ স্বামী থাকিও ইয়াত আছে সেইবুলি সোধাৰ উপৰিও জেঠাইকৰ লগত মুখে মুখে তৰ্ক কৰাৰ কাৰণে মঞ্জু বৌয়ে কুণালক ভালদৰে চম্ভালিবলৈ ক'বলৈ অহাত মল্লিকাৰ বাবেহে ঘৰখন ভাঙি চিঙি থান বান হৈ গৈছে বুলি বৌয়েকক ক'ব। এতিয়া মাকে সঁচাকৈ মল্লিকাৰ স্বামী এৰি থৈ অহা আৰু সদায় দিলে মল্লিকাই লগাই থোৱা আঁৰত কিবা স্বাৰ্থ সোমাই আছে বুলি সন্দেহ কৰিব নেকি বাৰু? জানিবলৈ পাব অঞ্জলি নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। আনফালে মইনাই মোবাইল টিপি থাকোঁতে বাপেক পিতেকৰ ফটো কেইখনমান দেখি বাপেকৰ মৰম নোপোৱাৰ বাবে আৱেগিক হৈ পৰিব। এতিয়া বাৰু দেউতাকক হত্যা কৰা ৰহস্য জানিবলৈ চেষ্টা কৰিব নেকি বাৰু? জানিবলৈ পাব অঞ্জলি নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। ভিউৱাৰসকল, আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকে কোনে কোনে অঞ্জলি ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰি যাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।